সকলোলৈকে নমস্কাৰ। প্ৰথমে আমি যাব লাগিব প্লে ষ্টৰত গৈ ইয়াতে আমি সাৰ্চ কৰিব লাগিব। তাতে NVSP বুলি আছে, NVSP নেশ্যনেল ভোটাৰ সাৰ্ভিস পোৰ্টেল। তাতে ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ এইটো ভোটাৰ হেল্পলাইন প্ৰথমতে আহিব। ভোটাৰ হেল্পলাইনটো আমি ইনষ্টল কৰিব লাগিব। যদি আছে কোনো কথা নাই, তাতে গৈ কামখিনি কৰিব পাৰিব। যদি নাই, প্লে ষ্টৰত গৈ এনেকৈ ডাউনলোড কৰি লৈ তাৰপিছত ইনষ্টল কৰি লৈ তাতে কৰিব পাৰিব। এতিয়া আমাৰ ডাউনলোড হৈ আছে। ডাউনলোড কৰোঁতে অলপ টাইম লাগিব। আমি ফোন নম্বৰ আমি দিব লাগিব। আমি যেতিয়া লিংক কৰিম তেতিয়া এটা ফোন নম্বৰেদি আমি ঘৰৰ গোটেইকেইজনৰে কৰিব পাৰিম। কিন্তু প্ৰতিজনৰে কৰোঁতে আমাৰ কি হ'ব, তাতে OTP যাব আৰু OTPটো দিব লাগিব প্ৰতিজনৰ এগেইনষ্টত। আমি ইয়াতে প্ৰথম হৈ গ'ল আমাৰ ডাউনলোড। ইয়াতে আমি ভোটাৰ হেল্পলাইন যিটো এপছ তাতে অন কৰিলে আমিতো এনেকৈ দেখা পাম। যিহেতু মই ডাউনলোড কৰি ল'লোঁ, তো ইয়াতে আমাৰ এই পেজটো আহি যাব, এগ্ৰি বুলি। তাৰপিছত নেক্সট কৰি দিলে আমাৰ ইংলিছটো চিলেক্ট কৰিব লাগিব, গেট ষ্টাৰ্টেড। তাৰপিছত গেট ষ্টাৰ্টেড কৰিলে এইটো আহি যাব। এইবাৰ এক্সপ্ল'ৰত ক্লিক কৰিব। ইলেক্ট'ৰেল অথেণ্টিকেশ্যন ফৰ্ম 6B এইটো ক্লিক কৰিলে এইটো আহিব আৰু লেটছ ষ্টাৰ্ট বুটাম কৰিব লাগিব। তাৰপিছত ইয়াতে মোবাইল নম্বৰটো দিব লাগিব। নিজৰ মোবাইল নম্বৰটো দিলে হ'ল। ইয়াতে মোবাইল নম্বৰটো ক্লিক কৰাৰ পাছত এটা OTP আহিব আৰু সেই OTPটো ইয়াতে চেণ্ড OTP কৰিব লাগিব। সেই OTPটো ইয়াতে বহাই দিব লাগিব। ইয়াতে বহাই দিয়াৰ পিছত যিটো ভেৰিফাই বুলি আছে তাতে ক্লিক কৰি দিব লাগিব। এতিয়া এইটো মই ক্লিক কৰি দিলোঁ। ইয়াতে ভেৰিফাই ক্লিক কৰিলোঁ। তাৰপিছত ইয়াতে আমাৰ আহিছে ডু ইউ হেভ ভোটাৰ ID, মানে তাতে ভোটাৰ ID থাকিলে ভোটাৰ IDটো ক্লিক কৰি দিলে। তাৰপিছত ইয়াতে আছাম ক্লিক কৰিলোঁ, ষ্টেটটো, আৰু ইয়াতে আমাৰ ভোটাৰ ID যিটো ইপিক নম্বৰ আছে সেই ইপিক নম্বৰটো ইয়াতে আমাৰ ক্লিক কৰি দিব, মানে টাইপ কৰি দিব লাগিব ওপৰত। সেইটো যিটো আমাৰ ইপিক নম্বৰ সেইটো ওপৰত বহাই দিলে, যিটো CBJ এনেকুৱা ধৰণৰ থাকে, বেলেগো থাকিব পাৰে। তাৰপিছত ইয়াতে আমাৰ ডিটেইলছখিনি পাই যাব। তাতে উই হেভ ফাউণ্ড বুলি আহে, ইয়াতে গোটেই ডিটেইলছখিনি আহি যাব। মানে ইয়াতে নাম, ফাদাৰ্ছ নেম বা ইপিক নাম্বাৰ, যিটো ক'ৰ হয়, যিটো বিধানু বা সমষ্টি, সেইবিলাক আহিব। তাৰপিছত ইয়াতে আধাৰ ডিটেইলছ মাৰিব লাগিব। সেইটো ক্লিক কৰাৰ পিছত প্ৰচেছ কৰাৰ পিছত ইয়াতে আধাৰ নাম্বাৰ মাৰিব লাগিব। আধাৰ নাম্বাৰটো মাৰি দিয়াৰ পাছত এতিয়া মোবাইল নাম্বাৰ দিব লাগিব। তাতে একচুৱেলি আমাৰ অপশ্যনবিলাক আহি যাব, তাতে কৰিব লাগিব। ইমেইল IDটো দিব পাৰি, নিদিলেও হয়। আৰু প্লেচ অফ এপ্লিকেশ্যনটো দিব লাগিব। আমি ষ্টাৰ মাৰ্ক থকাখিনি কৰিব লাগিব। তাৰপিছত এইখিনি গোটেইখিনি কৰি পেলাই ডান কৰি দিলে আমাৰ পৰৱৰ্তী পৰ্যায় আহিব। আমি এইখিনি কৰিলোঁ, ডান কৰি দিলে ইয়াতে আমাৰ গোটেই ডিটেইলছখিনি আহি যাব। এবাৰ চাব পাৰে, কিবা ভুল হৈছে যদি গোটেইখিনি চেক কৰি ল'ব পাৰে। আৰু তাৰপিছতহে আপোনালোকে কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰি দিলে এইটো ইয়াতে আহি যাব আমাৰ হোৱা বুলি, ছাকচেছফুল হোৱা বুলি। এইটো তাৰপিছত স্ক্ৰীনশ্বট ৰাখি থ'ব, কাৰণ ইয়াৰ ৰেফাৰেঞ্চ IDটো আমি অফলাইন ফৰ্মখনত দিব লাগিব। সেইটো দিলে আমি সেইখন তাৰপিছত আমি জমা দিব পাৰিম। এইখিনিয়ে আছিল, আপোনালোকে নিজে কৰিব পাৰিব।